নমস্কাৰ, মই হিমাক্ষী কিটচেনলৈ এটা নতুন ৰেচিপিৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম ফটাফট কুকাৰত কেনেকৈ কম সময়ৰ ভিতৰতে পোলাও বনাব পাৰি। আপোনালোকে কেতিয়াবা এনেকৈ প্ৰেছাৰ কুকাৰত বনাই পাইছেনে? আলহী আহিল হঠাৎ বনাব লগা হ'ল প্ৰেছাৰ কুকাৰতে, কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। আপোনালোকে কেতিয়াবা এনেকৈ বনাইনে? এয়া মই চেনি প্ৰথমতে একো নিদিওঁতেই গৰম প্ৰেছাৰ কুকাৰটোত অকণমান চেনি দি লৈছোঁ। এই চেনিখিনি গলিলে অকণমান ব্ৰাউন কালাৰ নিচিনা হয় আৰু সেই কালাৰটো দি পোলাওখিনিত খুব ধুনীয়া এটা কালাৰ আনে। এয়া তাৰপিছত মই ঘিউ দি দিলোঁ। মই ৰিফাইন বা আন বেলেগ তেল ব্যৱহাৰ নকৰোঁ সচৰাচৰ। ৰিফাইন খালে মানে কিছুমানৰ পেটে নামানে, অকণমান গেছ ফৰ্ম হয়, সেইকাৰণে মই ঘি দি বনাইছোঁ। এয়া গলি যোৱা চেনিখিনিৰ ওপৰত ঘি দিছোঁ, ধুনীয়া এটা কালাৰ আহিছে। লগতে পিঁয়াজ আৰু এই চেনিৰ যিটো কালাৰ, সেই কালাৰটো দি পোলাওখিনিত খুব ধুনীয়া এটা কালাৰ হয়। এয়া মই প্ৰথমতে শুকান যিটো গৰম মছলা, এয়া ইলাচি দিছোঁ, লং দিছোঁ, ডালচেনি মোৰ তাত বহুত বেছি নাছিলে, সৰু এক টুকুৰ দি দিছোঁ। তাৰপিছত এয়া পিঁয়াজখিনি দি দিলোঁ। চাওকচোন, পিঁয়াজৰ ৰঙৰ লগতে ধুনীয়াকৈ কালাৰ আহিছে চেনিৰ কালাৰটো দি। এতিয়া মই কাটি থৈ দিয়া গাজৰখিনি আৰু মটৰ দিছোঁ, আৰু বেলেগ একো পাচলি দি মই বনোৱা নাই, কাৰণ মই হঠাৎ বনাব লগা হৈছিলে। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে বিন বা আন কিবা, সচৰাচৰ মটৰ, গাজৰ আৰু বিনেই দিয়া হয়। মই বিন আজি নাছিলে, মই বিন দিবলৈ নহ'ল, সেইকাৰণে মটৰ আৰু গাজৰ দি দিলোঁ। তাৰপিছত এয়া মই কাজু দি দিলোঁ। কাজুখিনি আপোনালোকে আগতেও দি দিব পাৰে। কিচমিচ নাছিলে মোৰ ঘৰত, কিচমিচ দিব পাৰে, কাজু দিব পাৰে, আৰু বেলেগ কিবা ড্ৰাই ফ্ৰুটছো দি দিব পাৰে। এয়া মই বাচমতি চাউল ধুই থৈ দিছিলোঁ। বাচমতি চাউল ধুলে বহুত বেছি সময় তিয়াব নালাগে, আপোনালোকে আধা ঘণ্টাৰ পৰা 45 মিনিটমান তিয়ালেই হৈ যাব। এতিয়া মই চাউলখিনি ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে জহা চাউল বা জিৰা ৰাইচেদিও বনাব পাৰে। এয়া চাওক, ইমান ধুনীয়াকৈ ভজা গ'ল। এতিয়া মই আদা দি দিলোঁ। আচলতে কিছুমানে আদা দিয়ে নে নিদিয়ে মই এইটো নাজানো, কিন্তু আদা দিব লাগে। এইটো পোলাওত চবতকৈ বেছি টেষ্ট আনে আদাটোৰে। কিছুমানে ৰসটো দি দিয়ে, মই কিন্তু গোটেই পেষ্টখিনি দি দিছোঁ। এয়া প্ৰয়োজন অনুসৰি নিমখ দিলোঁ। মই নিমখীয়া নকৰোঁ আচলতে, আজি মিঠা পোলাও বনাম, কিন্তু মিঠা বনালেও অকণমান ভাল টেষ্ট এটা আনিবৰ কাৰণে তাতে অকণমান নিমখো দি দিব লাগে। তাৰপিছত মই চেনি দি দিলোঁ। মোৰ ল'ৰাই আচলতে মিঠা পোলাওটো বেছি ভাল পায়, আৰু নিমখীয়া তৰকাৰীৰে মিঠা পোলাওটো আচলতে খুব ভাল লাগে। চাউলখিনি ভালকৈ ভাজি ল'লোঁ। তাৰপিছত গৰম পানী দি দিছোঁ। এতিয়া যিমানখিনি চাউল দেখা হৈ থাকিব লাগিব, এয়া পানী চাওকচোন আপুনি কেনেকৈ দিছোঁ, চাউলখিনি দেখা হৈ থাকিব লাগিব। বহুত বেছি পানী দিলে টেপটেপীয়া হৈ যাব, লিকতা ধৰণৰ পোলাও হ'ব। আৰু আপোনালোকৰ যদি মানে ফুলা পোলাও খাবলৈ মন, তেতিয়াহ'লে একদম পানীটো একেবাৰে কমাই দিব লাগিব। তাৰপিছত এয়া এটা চিটি মাৰিব। তাৰপিছত চাওকচোন, ইমান ধুনীয়া হৈছে পোলাওখিনি, একদম কম সময়ৰ ভিতৰতে। কেৰাহীত নবনাই প্ৰেছাৰ কুকাৰত বনালে খুব কম সময়তে এনেকৈ পোলাও ৰেডি হ'ব। যদি ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব।